বন্ধু বান্ধৱীসকল, আজি হৈছে দেওবাৰ, গতিকে আজি ৰাতিপুৱাৰ সাজৰ ব্যঞ্জনভাগ ভাবিলোঁ চিকেন হওক। আৰু গতিকে চিকেনৰ ব্যঞ্জনভাগ মই কেনেদৰে বনালোঁ, কেনেদৰে সাধাৰণভাৱে একেবাৰে সহজ পদ্ধতিত বনালোঁ তৎক্ষণাত, আৰু আপোনালোকক মই তাকে দেখাব বিচাৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু উপভোগ কৰক। ব'লক তেন্তে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চিকেনখিনিত নিমখ সোৱাদ অনুসৰি দি ল'লোঁ। মই দিছোঁ যিমান, আপোনালোকেও তেনেকৈ সোৱাদ অনুসৰি দি ল'ব। আৰু নিমখৰ পাছতে দিলোঁ মই এয়া জলকীয়া গুড়ি অকণমান ছটিয়াই দিলোঁ। তাৰপাছত জলকীয়া গুড়িও তেনেকৈ প্ৰয়োজন অনুসৰি দি ল'লোঁ অকণমান। তাৰপাছতেই মই দিলোঁ হালধিও তেনেকৈ প্ৰয়োজন অনুসৰি দি ল'লোঁ, নিজৰ মানে হেৰিমতে আৰু আন্দাজমতে আপোনালোকেও তেনেকৈ দি ল'ব। তাৰপাছতে দিম মই জালুক আছিলে, জালুকৰ গুড়ি কৰি থোৱা আছিলে, আৰু গতিকে জালুকৰ গুড়ি অকণমান মই ধুই এনেকৈ দি লৈছোঁ, আপোনালোকে চাই যাব। তাৰপাছতে মই ইয়াত দিম যিখিনি পিঁয়াজ আৰু আদাৰ মই পেষ্ট বনাই থৈছিলোঁ, সেইখিনিও মই ইয়াত দি দিম। এয়া আধাটো প্ৰায়খিনি ইয়াত দিয়ে দিছোঁ, আৰু আধাটো থৈ দিছোঁ তেলত দিবলৈ বাবে। আৰু ইয়াৰ পাছতে মই তেল দি দিম ইয়াতে, ধুনীয়াকৈ এনেকৈ তেল আন্দাজমতে দি ল'লোঁ। তাৰপাছত ধুনীয়াকৈ মঠি ল'লোঁ, বস্তুটো মিহল কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া মিহল কৰি লৈছোঁ, মই এনেদৰেই মিহল কৰোঁ। এয়া ধুনীয়াকৈ মিহল কৰি ল'লোঁ। মিহল কৰি লোৱাৰ পাছতে এনেদৰে ধুনীয়াকৈ হৈ গ'ল। এয়া বনাবৰ বাবে ৰেডি কৰিলোঁ, আৰু গতিকে এতিয়া মই আৰু বনাম, আপোনালোকে চাই যাব। আৰু এনেদৰে কেৰাহীখন গৰম হোৱাত তেল দিলোঁ, আৰু তেলো গৰম হোৱাত মই ইয়াতে দি দিম পিঁয়াজ আদাৰ পেষ্টটো। মই আজি নহৰু নাই দিয়া, গতিকে নহৰু বদলি মই বেলেগ বস্তু এটা দিছোঁ, আৰু আকৌ দেখাম এতিয়াই দিম, মই তেলতে দিম, দেখিব। নৰসিংহ পাত দুটামান দি দিছোঁ তেনেকৈ, মই ধুনীয়াকৈ লৰাই ল'ম। অকণমান ৰঙা হোৱাৰ পাছত মই ইয়াত বাকীখিনি কৰিম। চাওক এয়া ৰঙা হৈ গৈছে ধুনীয়াকৈ, আৰু ইয়াতে দি দিছোঁ অকণমান মিৰ্চি পাউডাৰ, অকণমান দিছোঁ দেই, আপোনালোকে বেছি নাই হেৰি। আৰু এয়া লৰাই লৈছোঁ ধুনীয়াকৈ। আৰু ইয়াৰ পাছতে মই এনেকৈ চিকেনখিনি ঢালি ল'লোঁ, ঢালি পেলাই ধুনীয়াকৈ লৰাই ল'লোঁ। এনেদৰে গোটেইখিনি লেট খাই যোৱাকৈ ধুনীয়াকৈ লৰাই ল'লোঁ, আৰু ধুনীয়াকৈ অকণমান দেৰি লৰাই পেলাই মই ঢাকি দিম, দেখাম। এনেদৰে ধুনীয়াকৈ বস্তুখিনি ধুনীয়াকৈ মিহলাই ল'লোঁ, আৰু ঢাকি দিয়াৰ পাছত মই এনেদৰে উদঙাই দিলোঁ। আৰু এয়া তাৰপাছত মই আলুখিনি দি দিলোঁ, আলুখিনি এনেকৈ ধুনীয়াকৈ মিহলাই ল'লোঁ, লৰাই দিছোঁ এনেকৈ। লৰাই দি পাছত আকৌ ঢাকি দিলোঁ। ছোৱালীও মোৰ কোচত উঠি ল'লেহি, বাপেকৰ লগত খেলি আছিলে, আহি পেলাই মোৰ কোচত আহিলে, তথাপিতো মই আপোনালোকক দেখাইছোঁ। এয়া আৰু উপায় নাই, ঢাকি দিলোঁ, ঢাকি পেলাই থৈ দিছোঁ। আৰু অকণমান দেৰি পাছতে মই বিলাহীখিনি এনেকৈ মিহলাই ল'লোঁ, আৰু ধুনীয়াকৈ লৰাই ল'লোঁ, গোটেইখিনি মিক্স কৰি। তাৰপাছত মোৰ আন্দাজত মই গৰম পানী অকণমান দি দিম। আপোনালোকে কেনেকৈ বনায়, মানে পানী দি বনায় নে পানী নিদিয়াকৈ বনায়, মই আজি অলপ জোল কৰিম, আৰু গতিকে পানী অকণটো দিবই লাগিব। এয়া পানী দি দিম মই এতিয়া, গৰম পানী কৰি থোৱা আছে, আৰু মোৰ আন্দাজত মই দি দিম পানী। এয়া দি দিছোঁ, অকণমান জোল টাইপৰ বনাইছোঁ আজি, গতিকে এয়া ধুনীয়াকৈ এতিয়া ঢাকি দিম। আৰু শেষত এয়া মোৰ পৰম্পৰা, এয়া মোৰ নীতি, আৰু আপোনালোকৰ আছেনে এই নিয়মটো? অকণমান মই ল'লোঁ, মই নিজে টেষ্ট কৰিবৰ কাৰণে। এয়া আজিলৈ বাই বাই। আপোনালোকৰ মতে হৈছেনে জনাব দেই, পাৰিছোঁনে নাই।